মই কেৱল কান্দিছো আৰু কান্দিছো কাৰণ দাদা অবিহনে এইখন চিনেমা চাম বুলি কেতিয়াও ভবা নাছিলো চিনেমাখন শেষ হোৱাৰ পিছতে ভাবিছো দাদা ক'ৰবাৰ পৰা ওলাবই কিন্তু দাদা নোলালে শ্বুটিঙৰ সময়তে আপোনালোকে একেলগে যেতিয়া শ্বুটিং চলিছিলে সেই সময়ত জুবিন গাৰ্গৰ মনৰ অনুভৱ কেনেকুৱা আছিলে কি শ্বেয়াৰ কৰিব বহুত বেছি এক্সাইটেড হৈ আছিলে কাৰণ সপোনৰ ছবি আছিলে দাদাৰ ৰৈ ৰৈ বিনালে আজি সপোনৰ ছবিখন দাদাই নিজে নেদেখিলে সকলো ছবিকেইখন চাবলৈ আহক হয় সকলোৱে ইতিমধ্যে বহুত মৰম দিছে আৰু আগলৈও দিব আমি জানো আৰু দাদা আমাক য'ৰ পৰাই চাই আছে আশীৰ্বাদ কৰিব সদায়